অসমীয়া লোক সংস্কৃতিৰ এক অন্যতম পৰম্পৰা হৈছে দৈয়ন দিয়া প্ৰথা। দুদিনীয়া বিয়া হ'লে পুৱতি নিশা দৰা বা কইনাক দৈয়ন দিয়া কাৰ্য সমাপন কৰা হয়। আৰু সেয়ে আমাৰ দৰাক আজি জোৰোণ দি অহাৰ পিছত পুৱতি নিশা দৈয়ন দিয়া হৈছে। দৈয়ন দিয়া পৰ্বত প্ৰথমেই দৰা বা কইনাক আমখাৰ চাকিখাৰ দিয়া হয়। তাৰ পিছতেই পাণ পাতেৰে দৰা বা কইনাৰ শৰীৰত দৈ সানি দিয়া হয়। আৰু এনে সময়তে তাত উপস্থিত সকলোৱে ইগৰাকীয়ে সিগৰাকীক দৈ সানি হাঁহি ফূৰ্তি ধেমালিৰে সময়কণ পাৰ কৰে। দৈয়ন দিয়া সময়তো বিয়ানামৰ প্ৰচলন আছে। আমাৰ দৰাকো দৰাৰ মাকে প্ৰথমে, তাৰ পিছত দৰাৰ জেঠায়েক আৰু খুৰীয়েকে দৈয়ন দিয়ে। ব্ৰহ্মপুৱাতে দৈ খাবলৈ পাই আমাৰ ল'ৰাৰ ফূৰ্তি চোৱা। আৰু এয়া আৰম্ভ হৈ গৈছে ইগৰাকীয়ে সিগৰাকীক দৈ সনা পৰ্ব। এয়া দৈ খাইছে এয়া দেই মাহীয়েকে, এয়া খুৰীয়ে এফালে চাইও উঠি আছো। এইয়া দৈ খাই আটাইছে। দৈ চৈ খাই ল'ৰাটো চাওঁ। এয়া বায়েকে ভনীয়েকক দৈ খুৱাবলৈ খাপ পিটি ৰৈ আছে। আৰু শেষত বায়েকৰ জয় হ'ল দেই। বৰমাককো কিন্তু দৈ সানিবলৈ সক্ষম হ'ল আমাৰ ববী বা। ইয়াৰ পিছতেই দৰা বা কইনাৰ লাগনি গছছোৱাৰ নিয়ম। সেয়ে আমাৰ দৰাক কানিমুনি বেলিকা লাগনি গছ দেখুৱাই সেৱা জনোৱা হৈছে। আৰু শেষত ঘৰত শুই থকা সকলোকে দৈ সানি ধেমালি কৰা হয়। এয়া আৰম্ভ হৈ গৈছে সকলোকে দৈ সনা উৎপাতবোৰ। এয়া আমাৰ ভাইটিক দৈ দিয়াৰ পিছত এয়া উদ্দীপনে মুখখন ঢাকি থৈ দিছে। কোনোমতেই সি মুখখন উলিয়াই দিয়া নাই দৈ সানিবলৈ। উদ্দীপনে নিজকে বচাবলৈ সক্ষম হ'ল দৈ সনা উৎপাতৰ পৰা।
শেষত আমি এয়া সোমাই আহিছোঁ আমাৰ আলহী মাইনাদাৰ ৰুমত। এয়া মাইনাদাই দৈ খাই বিচনাত শুই আছে, চকু মেলে খোৱা নাই। আকৌ ওপৰতে দৈ সানি দিয়া হৈছে মাইনাদাক। এয়া আমাৰ ধুনীয়াকৈ মুখত দৈ সানি দিছে তিতিবাৰ। তাৰপিছত এয়া আমাৰ সৰু ভাগিন ললো, তাক মুখত দৈ সানিবলৈ নেপায়, বাহুতে সানি থৈ আহিছে। এইয়া দেউতাকে দৈ খাইছে দৰাৰ। এনেদৰেই হাঁহি ধেমালিৰ মাজেৰে পুৱতি নিশাৰ সময়খিনি পাৰ হ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।